ফ্ৰেণ্ডছ, কি খবৰ? ভালনে আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ এখন কলপিঠাৰ ৰেচিপি। তেনেহ'লে আহকচোন ৰেচিপিটো আৰম্ভ কৰোঁ। কলপিঠা বনাবৰ বাবে মই লৈছোঁ কেইটামান কল, খুন্দি লোৱা পিঠাগুড়ি, ঘিউ বটল এটা, কলপাত কেইখিলামান, চালনী এখন আৰু কেইটামান ইলাচি। তেনেহ'লে আহকচোন আৰম্ভ কৰোঁ। এটা চৰিয়াত মই চালনীখন দি লৈছোঁ। চালনীখনৰ ওপৰত কলকেইটা বাকিলে লৈ লৈছোঁ আৰু কলকেইটা ভালদৰে চালনীখনৰ হাতেৰে চালি ল'ম। মন কৰিব আপুনি যাতে কলকেইটা ভালদৰে মিহিকৈ চালে, কাৰণ আপোনাৰ কলখিনি যদি মিহিকৈ চলা হয় তেনেহ'লে আপোনাৰ পিঠাকেইখনো মিহি আৰু লাহি হ'ব। ঠিক এনেকুৱাকৈ আপুনি কলখিনি চালি ল'ব। আন এটা চৰিয়াত আপুনি পিঠাগুড়িখিনি লৈ ল'ব। পিঠাগুড়িখিনিত দিব আপুনি ঘিউ এচামুচ আৰু ইলাচিৰ ভিতৰৰ গুটিটো ভালদৰে গুড়ি কৰি দিব আৰু পিঠাগুড়িখিনি ভালদৰে মিক্স কৰি ল'ব। আপুনি ইয়াত সোৱাদৰ বাবে নিমখো দিব পাৰে, কিন্তু মই দিয়া নাই। তাৰ পাছত পিঠাগুড়িখিনি অলপ অলপকৈ আপুনি চালি থোৱা কলখিনিত মিক্স কৰি ল'ব, ঠিক ভিডিঅ'টো দেখুওৱাৰ দৰে। পিঠাগুড়িখিনি হৈ গৈছে। তাৰ পাছত আপুনি কলপাতখনত পিঠাগুড়ি অলপ অলপকৈ দিব আৰু দি কলপাতখন ভাজ খুৱাই দিব। তাৰ পাছত আপুনি যিকোনো ঠিক এনেকুৱা এডাল গোটা মাৰিৰে ভালদৰে পিঠাগুড়িখিনি বেলি ল'ব। ঠিক এনেকুৱাকৈ মই 3খন পিঠা বনাই ল'লোঁ। কেৰাহীখন গেছত উঠাই দিছোঁ আৰু বনাই লোৱা পিঠাখন গেছত উঠাই দিছোঁ। কলপাতখন যেতিয়া এনেকৈ সেমেকি আহিব, মন কৰিব আপোনাৰ পিঠাখন ওলটাই দিব পৰা হৈ গৈছে। দেখিছেনে? পিঠাখন বৰ ধুনীয়াকৈ কলপাতৰ পৰা এৰা দিছে। তাৰমানে পিঠাখন পাৰফেক্ট হৈছে। আপুনি মন কৰিব আপুনি যিটো ড্ৰ' বনাব সেইটো একদম ভালকৈ বনাব। পানী অলপমানো মিক্সিত নিদিয়ে। ঠিক এনেকুৱাকৈ মই একে প্ৰচেছতে 3খনমান পিঠা সাজি লৈছোঁ আৰু এয়া মোৰ কলপাতত দিয়া পিঠা। এয়া হৈ গ'ল আমাৰ ৰেডি কলপিঠা। তেনেহ'লে ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। তেনেহ'লে আজিলৈ আছিল ভিডিঅ'টো ইমানেই। ইমান পৰে ভিডিঅ'টো চোৱাৰ বাবে আপোনালোক সকলোলৈ থাকিল বহুত বহুত ধন্যবাদ। নমস্কাৰ।